স্বাগতম এটা অন্য ব্লগলৈ স্বাগতম। আজি যাম এতিয়া ভাওনা চাবলৈ এজন নিজৰে গাঁও আমাৰ ঘৰৰ পৰা অলপ আগলৈ যাব লাগে তো ভাওনা আছে তাত তালৈকে যাম এতিয়া তো তাকেই ব্লগটো আৰম্ভ কৰিছোঁ। তো চাই থাকক আজি নাট আছে গজকেতু উপাখ্যান আহি আছে লগৰ কেইটা আহিছে জানো মুঠতে লগৰকেইটা আহি আছে আৰু মই ঘৰত ধুনীয়াকৈ ওলাই কৰি ৰৈ আছোঁ আৰু গৈ আছোঁ। তাৰপিছত ভাওনা নামঘৰ পৰিৱেশ দেখাই আছোঁ আৰু বৰ্তমান আমাৰ ল'ৰাকেইটা আহি পাই গৈছেহি। এইটো উজ্জ্বল গুণ্ডা মোদী যাব ওলাই আছোঁ আৰু ইহঁতকেইটাই ধুনীয়াকৈ এইবোৰ দা চা লৈ কৰি আহিছে। এইবোৰ তাত লাগে বোলে এইবোৰ দা চা লৈ কৰি গৈ আছোঁ আৰু এইফালে দেখিছিলে বোকা ক'বলৈ আজিৰ দিনত বৰষুণ দিলে যাৰ ফলত মানে ৰাস্তাটো বোকা হ'ল। আমি একদম বোকা ফালি গৈ আছোঁ। এতিয়া ভাওনা চলতো নামঘৰ ওচৰত পাই গ'লোহি আহি আৰু এইফালে দেখিছেনে মোবাইলত এতিয়া বোকা চোকালৈকে অৱস্থা নাই। মোৰ নহয় বাৰু, মোবাইলটো হ'ল উজ্জ্বলৰ। তো সি মানে ৰাস্তাৰ পৰা নামঘৰলৈ সোমাবলৈ নামিছিলে তো এইফালে পৰিয়েতো দেখিছেনে গোটেই বোকা হৈ গ'ল। এতিয়া সি ধুনীয়াকৈ ধুই আছে এইবোৰ। আৰু এইফালে মোবাইলত দেখিছেনে চাৰ্জিং প্লাগ গোটেই বোকা সোমাই আছে একদম পূৰা। সেয়াই আৰু ডাৱৰীয়া বতৰত ভাওনা চাবলৈ সেনেকুৱা গতি হয়। এইফালে এইটো পূৰা চোলা কাপোৰ ধুই আছে আৰু এইফালে নামঘৰতে গানিকা জুই আছে। আৰু বৰ্তমান মেকআপ ৰুমলৈ আহিছোঁ। এইফালে পোৱালি আছে লগত আৰু পিছফালে মেকআপ ৰুমৰ দৃশ্য পূৰা সজাই কৰি আছে আৰু এইফালে পূৰা মহাদেৱ সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ আছে। এনেকৈ ওলাবহে লাগে আৰু এইফালে মেকআপ চলি আছে। এইফালেও পূৰা ড্ৰেছ পাৰ্টি কৰি আছে আৰু এইফালে এইটো আছেই লগত। আৰু এইফালে এইটো উজ্জ্বল কাপোৰ কানি ধুই কৰি পিন্ধি কৰি আহিলে আৰু এইফালে দেৱীদ দা মেকআপ মাৰি আছে পূৰা। এইফালেও পূৰা মেকআপত ব্যস্ত সকলো। এইফালে গজকেতু পূৰা মুখা লগাই আছে যিহেতু আজি নাট আছে গজকেতু উপাখ্যান। তাৰ বাবে গজকেতু ৰেডি হৈ আছে ধুনীয়াকৈ। চাই দিয়া আৰু এইফালে চিনি পাইছেনে আহি গৈছে চাবলৈ। অলপ পিছত দেখাই আছোঁ আৰু এইফালে আজি ড্ৰেছ আহিছে পাৰিজাত কোচামুণ্ডা আৰু মৰঙী যি নতুনকৈ ভাওনা খুলিছে। মই আগৰ ব্লগত কৈছোঁৱেই। চিনি পাইছেনে আমেৰিকা চাহাব বহুত দিনৰ মই লগ পাই গৈছোঁ আজি। এয়া বগা জগা হৈ গৈছে এইফালে আছে আৰু এইফালে সকলোৱে নিজৰ সন্তান দি সজাই আছে ধুনীয়াকৈ উলিয়াবৰ বাবে। আৰু এইফালে আজি আমাৰ সূত্ৰ আছে আজি দাদু আৰু আজি এইফালে সূত্ৰ আছে দাদু দেখাই আছোঁ চাই থাকক। আৰু এইফালে ৰাহুল আহি পাই গৈছে। এইফালে ৰাহুল চিনি পাইছে নহয় নিশ্চয়, মোৰ আগৰ ব্লগত ওলাইছে এইটো ৰাহুল। আৰু এইফালেও মানুহ লাহে ধীৰে আহি বহিছে আৰু নামঘৰটো ভৰ্তি হৈছেগৈ আৰু আহি সুধিব পাৰিছে টিংকুদা আৰু এইফালে আজিৰ বিষ্ণু ভাও ৰেডি হৈ আছে। এইফালে পূৰা ফটো মাৰি ব্যস্ত। এইফালে মাকে ফটো মাৰি আছে। এইফালে আজি বিষ্ণুৰ ওপৰত আছে আৰু এইফালে ৰাহুল আহি এনেই থকা নাই কিন্তু ৰাহুল পূৰা ব্যস্ত দেই। ছোৱালীক সজোৱা ধুনীয়াকৈ মূৰত ফুল চুল মাৰি দিছে। কিন্তু আজি জ্যোতিমক দেখা নাই এতিয়ালৈকে ইয়াত। বাকী আৰু ৰাহুলে আজি ধুনীয়াকৈ চুলি ঠিক কৰি আছে আৰু এইফালে সকলো মাকে নিজৰ জীয়েককেইজনীক সজাই আছে ধুনীয়াকৈ। বাকী এইফালে ভাৱৰীয়া সকলো আছে আৰু ৰেডি হৈ। আৰু এইফালে ভাওনা আৰম্ভ হৈ গ'ল। তো ময়ো আহি ধুনীয়াকৈ ৰাইজৰ মাজত বহি ল'লোঁ আজি চাবৰ বাবে। আজি ভাওনা চাম পূৰা গোটেই চাম।
মেকআপ চব আৰু এইফালে অকণমানি ভাইটিয়ে লৈছে আজি চন্দ্ৰকেতু অৰ্থাৎ গজকেতু কনিষ্ঠ পুত্ৰ মেকআপ চব এই মানে গজকেতু চলি আছে দেখাই আছো চাই আৰু এইফালে এতিয়া মেকআপ চলি আছে এইফালে ভাওনাও চলি আছে এইফালে মেকআপ চলি আৰু এইফালে টিকিৰাফুৰ ৰেডি হৈ গৈছে এইটো বিকুদৰ আজি আকৌ লগ পাই গৈছো এই মানে চব ফাইনেলি টিকিৰা ৰেডি বগাই দাই আকৌ ৰেডি হৈ গ'ল এই মানে বিষ্ণু এইফালে এইটো মিগেন আৰু ভাওনা সমাপ্ত কৰিলে বৰ্তমান ঘৰ যোৱা আজিলে ব্লগটো মানে সামৰণি মাৰিলোঁ তো আহিলে বাই বাই।